হেল্ল' আপোনালোকেতো গমেই পাইছে আমি কলকাতা আহিছোঁ বুলি। এইটো হৈছে আমাৰ ৰুম। আমি আহি পাওঁতে 8টামান বাজিছিলে। সাংঘাতিক ভোক লাগিছিলে, সেইকাৰণে দুজনে ফ্ৰেছ হৈ ওলাই গ'লোঁ কিবা এটা খাম বুলি। বিচৰ ওচৰতে ইমান ধুনীয়াকৈ চি ফুডবোৰ সজাই থোৱা আছিল, ভাবিলোঁ চি ফুডেই ট্ৰাই কৰোঁ। তাৰপিছত এয়া চাওকচোন ইমান ধুনীয়াকৈ সজাই থৈ দিছে। দুটামান ফটো উঠালোঁ, উঠাই পেলাই আমি ডিচাইড কৰিলোঁ কি কি খাম। আপোনালোককো দেখাই আছোঁ কি কি খাইছোঁ আমি। ফাৰ্ষ্ট আমি লৈছিলোঁ ক্ৰেব ফ্ৰাই কৰি দিছিলে, টেষ্টি আছিলে খাবলৈ। এইটো হৈছে ক্ৰেব, চাটনি এটাৰ লগত দিছিল। তাৰপিছত আমি লৈছোঁ প্ৰন ফ্ৰাই, এইটো হৈছে প্ৰন, এইটোও টেষ্টি আছিলে। তাৰপিছত আমি ল'লোঁ ভেটকি গ্ৰিল কৰি দিছিলে, এইটো হৈছে ভেটকি মাছত গ্ৰিল। তাৰপিছত আমি ল'লোঁ তন্দুৰী চিকেন আৰু পমফ্ৰেট গ্ৰিল। খাই বৈ উঠি আমি গ'লোঁ আইচক্ৰীম খাবলৈ, কিন্তু পচন্দৰ আইচক্ৰীমটো নাপালোঁ। সেইকাৰণে আমি ভাবিলোঁ যে ব্ৰিজলৈকে যাওঁ। ব্ৰিজতে অকণমান সময় বহি মেলি আমি গ'লোঁ ওচৰতে থকা বজাৰখনলৈ। চাওকচোন ৰাতি 11টা বজাতো ইমান মানুহ। ময়ো কিনিলোঁ 2-এটা সৰু সুৰা বস্তু, সজোৱা বস্তু। বজাৰখনতে অকণমান ঘূৰা মেলা কৰি আমি ওলাই আহিলোঁ আৰু ওচৰতে এখন আইচক্ৰীমৰ দোকান দেখা পাইছিলোঁ। মই তাতে যাবলৈ লগ ধৰিলোঁ এওঁক। সোমাই আহিলোঁ। ইয়াতে বিভিন্ন ধৰণৰ আইচক্ৰীম আছিলে, কোনটো খাওঁ কনফিউজেই হৈ গ'লোঁ। তাৰপিছত চকলেট আইচক্ৰীম এটা ট্ৰাই কৰিম বুলি সেইটোৱে ল'লোঁ। খাবলৈ টেষ্টি আছিলে চকলেট আইচক্ৰীমটো, এইটো। তাৰপিছত খাই বৈ উঠি এওঁ ক'লে বোলে ইয়াতে লেচ্ছা পৰাঠাৰ এখন দোকান আছে, তাতে যাওঁ ব'লা ডিনাৰটো কৰিম। মোৰতো একদমেই নাছিলে ভোক, গতিকে এওঁৱে খাব বুলি গ'লোঁ। ইয়াতে লেচ্ছা পৰাঠাৰ লগত আপুনি যি লয় গ্ৰেভি বনাই দিব এওঁলোকে। চিকেন কণী এওঁ লৈছিলে, এগ কাৰী আৰু চিকেন কষা। চ' খাই মেলি উঠি হোটেল আহিলোঁ। এইখন হৈছে আমাৰ হোটেল। নেক্সট ডে মৰ্ণিং আমি ওলাই আহিলোঁ। আমি যাম এতিয়া অল্ড দীঘা, কিন্তু অল্ড দীঘা যোৱাৰ আগতে নিউ দীঘাৰ বীচখন যিহেতু আমি ৰাতি আহি পাইছিলোঁ, ভালকৈ দেখা পোৱা নাছিলোঁ, সেইকাৰণে এওঁ ক'লে বোলে এবাৰ চাই যাওঁ। ৰাতিপুৱা তেতিয়া 7টা বাজিছে, 7টা বজাতো ইমান মানুহ ইয়াতে। এইখন হৈছে সাগৰ। যোৱাকালি ৰাতি আহি পাইছিলোঁ যে সেইকাৰণে ভালকৈ দেখা পোৱা নাছিলোঁ, এতিয়া ভালকৈ চাই ল'লোঁ। চাই উঠি আমি অকণমান তাতে বহি কথা পাতিলোঁ, কিবা কিবি খালোঁ বাৰু। খাই বৈ উঠি আমি ওলাই আহিম বুলি লওঁতেই লগ পালোঁ কিউটি দুজনী। ইহঁতৰ লগত অকণমান খেলিলোঁ, খেলি উঠি ইহঁতক বাই বাই দি ওলাই আহিলোঁ আমি। তাৰ পৰা ওলাই আহি ওচৰতে ফটো উঠা জেগা এটা দেখা পালোঁ, শিলৰ ওচৰতে। তাতে ফটো উঠিলোঁ দুখনমান, বহিলোঁ অকণমান, কথা পাতিলোঁ। তাৰপিছত অকণমান সময় থাকি তাতে আমি ওলাই আহিলোঁ তাৰ পৰা। অল্ড দীঘা যোৱাৰ আগতে ভাবিলোঁ ব্ৰেকফাষ্টটো ইয়াতে কৰি লওঁ, যিহেতু ইয়াতে দোকান বেছি হয় অল্ড দীঘাতকৈ। সেইকাৰণে ইয়াতে দোকান এখনত সোমাই গ'লোঁ। ইয়াতে ব্ৰেকফাষ্ট বনাই আছিলে কিবা কিবি। ইয়াতে পিতাই পৰঠা বুলি এটা পৰঠা বনায়, এনেকৈ পিটি বনায়, সেইটোৱে খালোঁ। তাৰপিছত আমি টেম্পোত উঠি আহি গ'লোঁ অল্ড দীঘা। অল্ড দীঘালৈ 10 টকা লয় টেম্পোত, বেছি ডিষ্টেঞ্চ নহয়, 3 কিলোমিটাৰমান হ'ব। ইয়াতে মানুহ কম অকণমান। চ' অল্ড দীঘাৰ অকণমান ভিউ দেখাই দিছোঁ মই। ইয়াতে থাকিবলৈ হোটেলো পায়, যদি আপোনালোকে ইচ্ছা কৰে নিউ দীঘাত নাথাকি ইয়াতো থাকিব পাৰে। আমি নিউ দীঘাতে আছিলোঁ, যিহেতু তাতে মাৰ্কেট এৰিয়া বা হোটেলো বেছিকৈ পোৱা যায়। তাৰ পৰা ওলাই আহি এওঁ বোলে এইটো বস্তু খায়, এইটো হৈছে মধুৰিআমৰ লগত কাচুন্দি দি বনাইছে, টেষ্টি আছিলে। খাই বৈ ওলাই আহিলোঁ। তাৰ পৰা ওলাই আহি থাকোঁতে এওঁ দেখা পালে ডাব নাৰিকল, তাতেও ৰ'লে। তেওঁ ৰৈ এটা ডাব নাৰিকল খালে। এতিয়া প্ৰায় 11টামান বাজিছে। ঢৌবোৰ অকণমানকৈ বেছি হ'ব ধৰিছে। ৰাতিপুৱা যেনেকৈ আছিলে তাতকৈ অকণমান বাঢ়িছে ঢৌটো। তাৰপিছত আমি আহিলোঁ, বাইক ৰেণ্টত ল'ব পাৰি দোকান এখনত আহিছোঁ। ইয়াৰ পৰা আমি যাম এটা জেগাত, আপোনালোকক দেখাই থাকিম। বাইকখন লৈ ল'লোঁ। প্ৰথমতে স্কুটি লৈছিলোঁ, কিন্তু তাৰপিছত বাইকখনেই লৈ ল'লোঁ। বাইকখন লৈ এতিয়া গৈ আছোঁ আমি। আমাৰ বাইক এইখন। আমি ইফালেদি আহিছিলোঁ আৰু আমি যাম এইটো চাইডে। ক'ত যাম দেখাই আছোঁ।
য'ত গৈ আছোঁ আমি গোটেই ৰাস্তাটো এনেকৈ সাগৰৰ পাৰে পাৰে গৈ থাকিব লাগে। বিৰাট ধুনীয়া ভিউ হয়। মাজতে ৰখি ফটোও উঠিলোঁ দুখনমান। এতিয়া গৈ ক'ত আছোঁ সেইটো আপোনালোকক ক'ম নেক্সট ভিডিঅ'ত। বহুত ধুনীয়া জেগা এটাত গৈ আছোঁ। চ' চাই থাকিব, জানিবলৈ জনাম। লগ পাম নেক্সট ভিডিঅ'ত। ভালে থাকক সকলো, বাই।